মহিলাক স্বামীৰ পৰিয়ালে নিৰ্যাতন চলাইছে। এটা খুঁটাত বান্ধি ৰাইজৰ সন্মুখতেই দিয়া হৈছে তালিবানী শাস্তি। যমুনামুখৰ এইগৰাকী মহিলাৰ 5 বছৰ পূৰ্বেই বিয়া হৈছিল মোৰাজাৰ থানাৰ অন্তৰ্গত পশ্চিম যমুনা গাঁৱৰ মাহমুদুল হুছেইনৰ সৈতে। এগৰাকী কন্যা সন্তানো জন্ম হৈছিল মহিলাগৰাকীৰ। কিন্তু কিছুদিনৰ পাছতেই স্বামীয়ে দ্বিতীয় বিবাহৰ যোজা চলায়। দ্বিতীয় বিবাহ কৰোৱাৰ বাবে আপত্তি দৰ্শায় মহিলাগৰাকীয়ে আৰু সেই আপত্তিৰ কাল হ'ল মহিলাগৰাকীৰ। স্বামী তথা পৰিয়ালে এইদৰেই খুঁটাত বান্ধি প্ৰহাৰ কৰিলে মহিলাগৰাকীক। ৰাইজৰ সন্মুখতেই চলিছে তালিবানী শাস্তি। সেইদিনাখন মানে মোৰ স্বামীৰ দুটা বিয়া পাতিছে, গোপনীয় বিয়া পাতিছে। তাৰপিছত মই তাত গৈছোঁ, মোক ইমান মাৰপিট কৰিছে, গৰু ছাগলীৰ নিচিনা বান্ধি থৈছে। বান্ধি থোৱাৰ পিছত মোক মাৰপিট কৰিছে। মই এতিয়া কি কৰিম? মোৰ ছোৱালীজনীলৈ মই স্বামীৰ ঘৰত মই খাম। তাৰপিছত মই তাত গৈছোঁ। তাৰপিছত মই স্বামীক তোমাক মই এৰি দিছোঁ, ইয়াত কিয় আহিছা? মই কৈছোঁ আপুনি মোক এৰোৱা নাই, মই আহিছোঁ, মোৰ ইয়াত দাবী আছে। সিহঁতে ৰাইজৰ সন্মুখত মোক ইমান মাৰপিট কৰিছে, ৰাইজে চাইছে, কোনেও মোক এৰোৱা নাই। ফেচবুকৰ জৰিয়তে দেখা পাইছোঁ আৰু মানুহে মোক ফোন যোগেতেও জনাইছে। কিন্তু আমাৰ নৰেন্দ্ৰ মোদীজী গভৰ্ণমেণ্টে এই নাৰী মানে বেটি বাচাও বেটি পঢ়াও এটা অভিযান চালু কৰিছে। কিন্তু আজি আমি যিবিলাক দেখা পাইছোঁ নাৰীৰ ওপৰত যিবিলাক হাৰাশাস্তি চলি আছে, যিবিলাক মানুহে এইবিলাক কৰি আছে সিহঁতক অতি শীঘ্ৰে মানে আমাৰ আৰক্ষীক আমি জনাই আছোঁ, এইবিলাকক এৰেষ্ট কৰিব লাগে। কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। সকলোৱে নীৰৱ দৰ্শক হিচাপে চাই থাকে সমগ্ৰ ঘটনা। শেষত মোৰাজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি আনে মহিলাগৰাকীক। সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডিং ছ'চিয়েল মিডিয়াত দিয়াত লাজ অপমান সহ্য কৰিব পৰা নাই মহিলাগৰাকীৰ লগতে তেওঁৰ পিতৃ মাতৃয়ে। কেমেৰাৰ আগতেই কান্দোনত ভাগি পৰিল অসহায় পিতৃয়ে। মোৰ ছোৱালীজনীক সিহঁতে এই মোৰ জোৱাইয়ে বিয়া এখন পাতিছে আৰু ছোৱালীজনী শুনি কৈছিল সিহঁতৰ ঘৰত যোৱাৰ লগতে সিহঁতে গোটেই ঘৰৰ মানুহ চবে মিলি বাহিৰৰ মানুহ লৈ চবে মিলি মোৰ ছোৱালীক মাৰিছে, মাথা চাথা ফটাই দিছে আৰু হাততো বান্ধি আৰু ইমান দুখ দিছে, মোক ইজ্জতো ৰখা নাই দুনিয়াত। আৰু মই কি কওঁ, এইটো যে মোবাইলত ফটো মেকিং কৰি সিহঁতে একদম অল বিশ্বত দি দিছে। ইয়াৰ পিছত এই বুকটো বুলি তাৰ লগত মোৰ ছোৱালীজনীক বদনাম দি সিহঁতে দুনিয়া জুৰি শুনাই দিছে। নিৰ্যাতিতা মহিলাগৰাকীয়ে মোৰাজাৰ থানাত গোচৰ ৰুজু কৰিছে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে। কিন্তু আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ডবকাৰ পৰা বাবুল তালুকদাৰ, আসাম টক্স।